গাইজ, মই ৰিপিকা। আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো যেন বহুত ভালে আছে। মোৰ খবৰ ভাল। আজি মই ৰেডি হৈ ওলাইছোঁ। আমাৰ ওচৰৰে এখন তুলনি বিয়া আছে, তাক খাবলৈ যাম। ধুনুক ৰেডি কৰি দিয়া নাই, এতিয়া ধুনুকো ৰেডি কৰি দিম। আৰু মই ৰেডি হৈ আছোঁ, ভালদৰে ৰেডি হৈ লওঁ। তো ফ্ৰেণ্ড, পিছত দেখাই আছোঁ। ভিডিঅ'টো চাই থাকি মই এতিয়া ৰেডি হৈ গ'লোঁ। মই ক'লা মেখেলা আৰু ৰঙা চাদৰ এখন লৈছোঁ, আৰু লগত মই মুগা ৰঙৰ ব্লাউজ এটা পিন্ধি লৈছোঁ। ওচৰতে হয়, বেছি ইমান ভাল পিন্ধা নাই বাৰু, একো নহয়। চ' মই ৰেডি হৈ গ'লোঁ। এতিয়া আমি বিয়া খাবলৈ যাম। ধুনুকো ৰেডি কৰাই দিছোঁ। এতিয়া আমি যামগৈ। ক'ত তুমি? এতিয়া আমি অকণমান ইয়াতে বহি আছোঁ। তুলনি বিয়াত অকল মহিলাসকলে আহে আমাৰ ইয়াতে। সকলোৱে বহি আছে। এতিয়া নিয়মবোৰ কৰা হৈ গ'ল। এতিয়া কইনাও বহি আছে, আমিও এনেকৈ বহি আছোঁ। অলপ পিছত যামগৈ খানা খাই কিনে। এইজনী হৈছে কইনাজনী, টিকলি কইনাজনী, তুলনি বিয়া। ইয়াতে বহি আছে, ধুনীয়া লাগিছে কইনাজনী। চ' এতিয়া আমি খানা খাবলৈ আহি গ'লোঁ। ধুনুক অকল দাইল আৰু পনীৰৰ তৰকাৰী দিছোঁ, বেলেগ খাব নিদিওঁ তাক। চ' গাইজ, মই তুলনি বিয়া খাই আহি পাই গ'লোঁ। অকণমান বহি জিৰালোঁ। চাওকচোন কিমান কাপোৰ, এইবোৰ কাপোৰ এতিয়া জাপি আলনাত থ'ম। ভালদৰে ৰুমটো চাফা কৰি লওঁ। তো ফ্ৰেণ্ড, চাই থাকিব এই ভিডিঅ'টো শেষলৈ। এতিয়া মই কাপোৰবোৰ গোটেই জাপি ভালদৰে থৈ দিম। ধুনুৰ কাপোৰবোৰ মই এক্সট্ৰাকৈ থৈ দিওঁ। ধুনুৰ কাপোৰবোৰ মই আলনাত থৈ নিদিওঁ, যিহেতু ডাঙৰ কাপোৰৰ লগত সৰু কাপোৰবোৰ বিচাৰি পোৱা টান হয়। সেয়েহে মই তাৰ কাপোৰবোৰ এক্সট্ৰাকৈ থৈ দিওঁ। আৰু যিহেতু এতিয়া ঠাণ্ডাও আহিছে, তাৰ গৰম কাপোৰবোৰ ওলাই থৈ দিছোঁ। মই চব ধুই ৰেডি কৰি থৈ দিছোঁ। মই কালি ৰ'দত গড্ৰেজত থৈ দিম। আৰু এইবোৰ ধুনুৰ বাস্কেটত, ধুনুৰ কাপোৰ আৰু ধুনুৰ গৰম কাপোৰবোৰ ইয়াতে থৈ দিছোঁ। যিটো ৰেগুলাৰ পিন্ধি থাকে সেইটো মই ইয়াতে এনেকৈ বাস্কেটত থৈ দিছোঁ। যিবিলাক হাইনেক চুৱেটাৰ ওলাইছিলোঁ গৰমত পিন্ধিবৰ কাৰণে, আৰু ইয়াত থৈ দিছোঁ ধুনুৰ এনেই ৰেগুলাৰ লং পেণ্ট, সেইবোৰ ইয়াতে থৈ দিওঁ মই। আৰু এইখিনি হৈছে ধুনুৰ, আৰু এনেই অলপমান বেডশ্বীট। তো মই এতিয়া গোটেইখিনি কাপোৰ জাপি ঠিক কৰি ল'লোঁ। এতিয়া ভালদৰে মুখ হাত ধুওঁ, তাৰপিছত গোঁসাই চাটি দিওঁ। তো ফ্ৰেণ্ড, চাই থাকিব তেনেহ'লে ভিডিঅ'টো। মই ভৰি হাত ধুই গোঁসাই চাটি দি দিলোঁ। এতিয়া ধুনু নাই, আইতাকো নাই, দুখ ফুৰিবলৈ ওলাই গৈছে। যিহেতু ধুনুৰ দিনটো অকলে মোৰ লগতে থাকে, ঘৰৰ ভিতৰত সোমাই ওলাই যাব নোৱাৰে। যিহেতু ময়ো এনেকৈ যোৱা নাযায় বাহিৰলৈ, সেয়েহে গধূলি সময়ত সি আইতাক আহিলে অকণমান ওলাই যাবলৈ ইচ্ছা যায়। সৰু ল'ৰা যিহেতু, তাৰো মন যায় ফুৰিবলৈ। সেই এতিয়া সি ওলাই গৈছে আইতাকৰ লগত। আহিলে দুটা একেলগত চাহ খাম বাৰু, অকলে চাহ খাব ভাল নালাগে। সেয়েহে মা আহিলক, একেলগত চাহ খাম। ধুনুকো অকণমান পঢ়াই ল'ম। চ' দাদাই মম দিব তোমাক, চাওঁ মামা, দাদাই মম দিব তোমাক। দাদাক মম দে এটা, দাদাক মম দে। হাইছি চুম দে এটা দাদাক, চুম দে দাদাক। দাদাই চুম দিছি তোমাক। দাদা তুমি চুম দে দাদাক, চুম দে এটা। এইজনী হৈছে মোৰ ননদ এজনী ছোৱালী, মাইনা হয়, ভাগিন হয় মোৰ। এই যে নতুনকৈ খোজকাঢ়িবলৈ শিকিছে, এখোজ দুখোজকৈ খোজকাঢ়ি আছে। ধুনু ফুৰিবলৈ গৈছিল, তাইও লগত আহি গ'ল। অকণমান খেলিব ধুনুৰ লগত, তাৰপিছত মাই থৈ আহিবগৈ। এনেও ধুনুৰ লগৰ থাকিলে ভাল পায় ঘৰত খেলি। বাবা কি নাচে দিছে, নাচা বোলো, নাচা।
9:30 বাজিছে মায়ে ভাত বনাই আছে ভাত দাইল আৰু হৈ গ'ল মাংস আনিছিলে হাজবেণ্ডে এতিয়া মাংসখিনি মায়ে শুকানকৈ ভাজি বনাব মায়ে নিমখ হালধি সকলো মছলা দি আছে এতিয়া যিহেতু দিনত আমি মা আৰু মই গৈছিলোঁ খানা খাবলৈ হাজবেণ্ড যোৱা নাছিলে দেউৰ যোৱা নাছিলে তুলনি বিয়া হয় সেয়েহে ৰাতি সিহঁতক মাংস বনাই এতিয়া খুৱাব লাগিব কাৰণ দিনত আমি খানা খাই আহিলোঁ যিহেতু মায়ে মাংস বনাই আছে ৰেডি হৈ গ'ল ৰেচিপিটো মই ভালদৰে দিব নোৱাৰিলোঁ একো নহয় মাংস সকলোৱে বনাবলৈ জানে বাৰু তেনে শুকানকৈ বনাইছে মছলা দি বেছি জ্বলা দি দিছে আৰু মই ধুনুক পঢ়াই আছিলোঁ সেয়ে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বেয়া নাপাব আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব